স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ আবেদনৰ পৰ্টেল মুকলি কৰি দিয়া হৈছে 2 পৰা 5 লাখ টকা ৰাজ সাহায্য পাবলৈ এই পৰ্টেলত আপোনালোকে কৰিব পাৰিব আবেদন সমান্তৰালকৈ যিসকলে ইতিমধ্যে আবেদন কৰিছিল ছেপ্টেম্বৰ অক্টোবৰ মাহত তেওঁলোকে 1 লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব লৈ আহিছে মুহূৰ্তৰ সবিশেষ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বিশেষ ঘোষণা কৰিছে ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখ টকা লাভ কৰিব ছেপ্টেম্বৰ অক্টোবৰত যিসকলে আবেদন কৰিছিল তেওঁলোকে 1 লাখ টকা লাভ কৰিব 1,62,000 যুৱক যুৱতীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ মুকলি কৰি দিয়া হ'ল আবেদন পৰ্টেল আৰু আবেদন পৰ্টেল পুনৰ মুকলি কৰি দিয়া হৈছে আৰু এতিয়া আবেদন কৰিব পাৰিব আবেদনকাৰীসকলে আজিৰ পৰা এমাহৰ ভিতৰত এই আবেদন পৰ্টেলত আবেদন কৰিব লাগিব এমাহৰ সময় আছে আৰু এই এমাহৰ ভিতৰতে আবেদন কৰিব লাগিব আবেদনকাৰীয়ে ইয়াৰ পাছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ আবেদনৰ পাছত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব ৭৫,০০০ যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে ইয়াৰ উপৰি 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা ভৱিষ্যতেও 1 লাখ যুৱক যুৱতীয়ে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আবেদন পৰ্টেল ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ পুনৰ আবেদন পৰ্টেল মুকলি কৰি দিয়া হৈছে আৰু এই পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব এমাহৰ সময় আছে এমাহৰ সময় বান্ধি দিয়া হৈছে আৰু এই এমাহৰ ভিতৰতে আবেদন কৰিব লাগিব পৰ্টেলত গতিকে আজিৰ পৰা আপোনালোকৰ হাতত সময় আছে আজিৰ পৰা মুকলি কৰা হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ আবেদনৰ পৰ্টেল আৰু পৰ্টেল যিহেতু মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ জৰিয়তে যিহেতু 2 পৰা 5 লাখ টকা সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব তেনেস্থলত এই ৰাজ সাহায্যৰ বাবে আপোনালোকে আজিৰ পৰা আবেদন কৰিব পাৰিব এমাহলৈ সময় আছে এমাহৰ ভিতৰত কৰিব লাগিব আবেদন আৰু যিসকলে ইতিমধ্যে পঞ্জীয়ন কৰিছিল বা আবেদন কৰা সকলে ছেপ্টেম্বৰ অক্টোবৰত লাভ কৰিব 1 লাখ টকা 1,62,000 যুৱক যুৱতী ইতিমধ্যে এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে আৰু এতিয়া পুনৰ যিটো আবেদন পৰ্টেল মুকলি কৰিছে গতিকে নতুনকৈ এই 2 লাখৰ পৰা 5 লাখ টকা ৰাজ সাহায্য পাবৰ বাবে প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন যিহেতু আজিৰ পৰা এমাহলৈ সময় আছে আৰু আজিৰ পৰা এমাহৰ ভিতৰত এই আবেদন পৰ্টেলত আবেদন কৰিব পাৰিব যোগ্য প্ৰাৰ্থী আৰু ইয়াৰ পাছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ যেতিয়া আবেদন প্ৰক্ৰিয়া শেষ হ'ব আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ব আৰু এই সাক্ষাৎকাৰৰ পাছতে ৭৫,০০০ যুৱক যুৱতীক যোগ্য হিচাপে নিৰ্বাচন কৰা হ'ব এই আঁচনিৰ বাবে আৰু যি ৭৫,০০০ যুৱক যুৱতীক যোগ্য হিচাপে নিৰ্বাচন কৰা হ'ব তেওঁলোকে এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ উপৰি ভৱিষ্যতেও 1 লাখ যুৱক যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব এই সন্দৰ্ভত এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিটোৱে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলক উদ্যোগিক ক্ষেত্ৰখনত যাতে তেওঁলোকক আগবঢ়াই লৈ যাব পাৰি তেওঁলোকক যাতে আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তুলিব পাৰি বা যুৱক যুৱতীসকলে যাতে উদ্যোগ ক্ষেত্ৰখনত আগবাঢ়ি যায় বা কৰ্মযোগী হিচাপে যাতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে বা নিজে যাতে আত্মনিৰ্ভৰশীল হিচাপে এইদৰে গঢ় দিব পাৰে নিজে যাতে স্বনিৰ্ভৰশীল হৈ উঠিব পাৰে তাৰ বাবে যিহেতু এই আঁচনিৰ ব্যৱস্থা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 2 পৰা 5 লাখ টকা পৰ্যন্ত যিহেতু ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হয় নিবনুৱা যুৱক যুৱতীসকলে তেনেস্থলত এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে পৰ্টেল পুনৰবাৰ এইদৰে মুকলি কৰি দিয়া হৈছে আজি মুকলি হৈছে আৰু আজিৰ পৰা এমাহলৈ সময় আছে আজিৰ পৰা এমাহৰ ভিতৰত 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে আবেদন কৰে গতিকে আজিৰ পৰা সময় আছে আজিৰ পৰা এমাহলৈ সময় থাকিব এই এমাহৰ ভিতৰতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে পৰ্টেলত আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে আৰু যি যোগ্য হিচাপে বিবেচিত হ'ব তেওঁলোকে এই ধন লাভ কৰিব যিহেতু আবেদন প্ৰক্ৰিয়াৰ পাছতে সাক্ষাৎকাৰ হ'ব আৰু সেই সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পাছতে ৭৫,০০০ যুৱক যুৱতীক যোগ্য হিচাপে বাছনি কৰা হ'ব আৰু তেওঁলোকে এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব যাৰ জৰিয়তে তেওঁলোকে নিজকে কৰ্মোদ্যমী হিচাপে গঢ়ি তুলিব পাৰিব বা যাৰ জৰিয়তে নিজকে তেওঁলোকে উদ্যোগ ক্ষেত্ৰখনত নিজকে তেওঁলোকে আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ব সমান্তৰালকৈ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা সকলে ইতিমধ্যে ছেপ্টেম্বৰ অক্টোবৰত লাভ কৰিব 1 লাখ টকা প্ৰদান কৰা হ'ব ছেপ্টেম্বৰ অক্টোবৰ মাহত গতিকে ছেপ্টেম্বৰ অক্টোবৰ মাহত তেওঁলোকে 1 লাখ টকা লাভ কৰিব প্ৰায় 1,62,000 যুৱক যুৱতীয়ে ইতিমধ্যে এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে আৰু যিসকলে পূৰ্বে আবেদন কৰিছিল তেওঁলোকে ছেপ্টেম্বৰ অক্টোবৰ মাহতে 1 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আজিৰ পৰা নতুনকৈ পুনৰবাৰ মুকলি কৰি দিয়া হৈছে এই আঁচনিৰ বাবে আবেদন পৰ্টেল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ পৰ্টেল আজিৰ পৰা পুনৰবাৰ মুকলি কৰি দিয়া হৈছে তেনেস্থলত যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকৰ হাতত এমাহলৈ সময় আছে এমাহৰ ভিতৰত তেওঁলোকে আবেদন কৰিব পাৰিব এই পৰ্টেলৰ বাবে আৰু 5 লাখ টকা পৰ্যন্ত আপোনালোকে ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব আবেদনকাৰীসকলে আৰু যিহেতু এতিয়া পুনৰবাৰ এইদৰে পৰ্টেল মুকলি কৰি দিয়া হৈছে তেনেস্থলত যিসকলে আবেদন কৰিব বিচাৰে যুৱক যুৱতী তেওঁলোকে আবেদন কৰিব পাৰিব গতিকে এমাহলৈ সময় আছে আজিৰ পৰা এমাহৰ ভিতৰত নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিব পাৰিব যিহেতু এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক কৰ্মযোগী হিচাপে গঢ়ি তুলিবলৈ উদ্যোগিক ক্ষেত্ৰখনত তেওঁলোকক আগবঢ়াই নিবলৈ বা স্বনিৰ্ভৰশীল হৈ তেওঁলোকে থিয় দিব পাৰে তাৰ বাবে যিটো আঁচনিৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু এই আঁচনিৰ অধীনত যিহেতু যুৱক যুৱতীসকলো লাভান্বিত হৈছে বা হ'ব তেনেস্থলত আপুনিও
পাৰিব ইয়াৰ বাবে আবেদন গতিকে 2 পৰা 5 লাখ টকা পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ অধীনত আৰু সময় আছে এমাহলৈ গতিকে এমাহৰ ভিতৰত আবেদন কৰিব লাগিব আবেদনকাৰীসকলে আৰু এই আবেদন কৰাৰ পাছতে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব আৰু সাক্ষাৎকাৰ অনুষ্ঠিত হোৱাৰ পাছত ৭৫,০০০ যুৱক যুৱতীক যোগ্য হিচাপে নিৰ্বাচিত কৰা হ'ব এই আঁচনিৰ বাবে আৰু ইয়াৰ পাছতে ভৱিষ্যতেও 1 লাখ যুৱক যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে পূৰ্বে আবেদন কৰিছিল তেওঁলোকক ছেপ্টেম্বৰ অক্টোবৰ মাহত 1 লাখ টকা প্ৰদান কৰা হ'ব এই আঁচনিৰ অধীনত 1,62,000 যুৱক যুৱতী ইতিমধ্যে এই আঁচনিৰ বাবে পঞ্জীয়ন কৰিছে গতিকে পুনৰবাৰ আবেদন মুকলি কৰি দিয়া হৈছে 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ আপোনালোকে এই পৰ্টেলত কৰিব লাগিব আবেদন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ এইদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকৰ হাতত সময় আছে গতিকে এমাহলৈ সময় আছে এই এমাহৰ ভিতৰত আবেদন কৰিব পাৰিব যুৱক যুৱতীসকলে যিসকল ইচ্ছাকৃত যুৱক যুৱতী আছে তেওঁলোকে 2 লাখৰ পৰা 5 লাখ টকা পৰ্যন্ত এই ৰাজ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন যিহেতু ইয়াকে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে বৃহৎ ঘোষণা কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ ৰাজ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে ফলো আপ কৰে এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CMAAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ তেওঁ মোক কৈছিলে যে CMAAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব মই ক'লোঁ বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয় বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা সিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে ৰেজিষ্ট্ৰেশ্যন কৰে 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে পঞ্জীয়নৰ পিছত কি কাম কৰিব তেওঁলোকৰ প্ৰজেক্ট কি এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব আবেদনত অলপ ডিটেইলছ লাগিব
আৰু আবেদন কৰাৰ